এই দোস্ত জয় হিন্দ। যোৱা 27 ছেপ্টেম্বৰত দৈনিক জনভূমি কাকতখনত এটা নিউজ প্ৰকাশ পাইছে আৰু সেই নিউজটো মই আপোনালোকক আজি পঢ়াই দিম আৰু সেই নিউজটো এটা বিশেষ গুৰুত্বপূৰ্ণ নিউজ। এতিয়া আহকচোন নিউজটোলৈ আহিছোঁ। অসমত চাকৰি কৰিলে অসমীয়া ভাষা জানিবই লাগিব। এই নিউজটো ওলাইছে দৈনিক জনভূমি কাকতখনত আৰু এই নিউজটো এতিয়া মই পঢ়ি আছোঁ আৰু আপোনালোকে এই নিউজটো চাই ৰাখিব। ইয়াত লিখিছে কি গোটেই ভিতৰৰ কথাখিনি মই আপোনালোকক জনাই আছোঁ বাৰু। 26 ছেপ্টেম্বৰৰ নিউজ যিটো দৈনিক জনভূমি কাকতখনত প্ৰকাশ পোৱা আৰু এই নিউজটো মই আপোনালোকক এতিয়া পঢ়ি দিছোঁ। ইয়াত লিখিছে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো বিষয়া কৰ্মচাৰীৰে অসমত অসমীয়া ভাষা কোৱাটো বাধ্যতামূলক। অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত এনেদৰে সৰব হৈ পৰে ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ। এইটো ডিব্ৰুগড়ৰ এটা স্থানীয় সংস্থা আৰু তেওঁলোকে এই দাবীটো কৰিছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ বা চেণ্ট্ৰেল গভমেণ্টৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও অসমত যদি পষ্টেড হৈ আছে তেতিয়া তেওঁলোকে অসমীয়া ভাষা কোৱাটো বাধ্যতামূলক, এইটো তেওঁলোকৰ দাবী। ডিব্ৰুগড়ৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকসমূহ অহা 4 অক্টোবৰৰ ভিতৰত ৰাজ্য ভাষা অসমীয়াত লিখিবলৈ চূড়ান্ত সক্ৰিয়নি প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ ভিতৰত যিবিলাক চৰকাৰী বেচৰকাৰী কাৰ্যালয় বা ব্যৱসায়িক প্ৰতিষ্ঠান অৰ্থাৎ দোকান পাহাৰবিলাক যিবিলাক আছে এই চবতে অসমীয়া ভাষা নাম ফলক লগাব লাগিব আৰু তেওঁলোকে সময়সীমা এটা বান্ধি দিছে 4 অক্টোবৰৰ ভিতৰত এইখিনি কৰিব লাগিব আৰু ইয়াত তেওঁলোকে চূড়ান্ত সক্ৰিয়নি প্ৰদান কৰিছে আৰু এই দাবীটো কৰিছে এইটো জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ইয়াৰ আগত লিখিছে, ৰাজ্যৰ সৰ্বত্ৰ বিৰাজমান খ্ৰীষ্টান মিছনেৰী স্কুল কলেজ বিশ্ববিদ্যালয়সমূহত অসমীয়া ভাষা আৰু মাধ্যমৰ প্ৰতি প্ৰদৰ্শিত দৃষ্টিভংগীক তীব্ৰ সমালোচনা কৰি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড়ে এটা প্ৰেছ বিবৃতিযোগে জনায় যে VG হস্পিটেল, ডন বস্কো, ছেইণ্ট মেৰিজৰ দৰে জাতীয় শিক্ষানুষ্ঠানসমূহে কেৱল মাত্ৰ স্কুলৰ গেটসমূহত অসমীয়া ভাষাত লেখা দেখা গৈছে। যিবিলাক খ্ৰীষ্টান মিছনেৰী স্কুল বা ইংলিছ মিডিয়াম স্কুলবিলাক আছে এই স্কুলবিলাকত অৰ্থাৎ মেইন যিখন গেটৰ যিখন হোৰ্ডিং আছে সেই হোৰ্ডিংখনতে স্কুলখনৰ নাম অসমীয়া ভাষাত লিখিছে আৰু ধৰ্মীয় দৃষ্টিভংগীৰে ব্যৱসায় সম্প্ৰসাৰণতহে ব্যস্ত হোৱাৰ লগতে অসমতে অসমীয়া ভাষাক অস্পৃশ্য জ্ঞান কৰি আহিছে। এই প্ৰতিষ্ঠানসমূহৰ ভিতৰত অসমীয়া ভাষাৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ যিবিলাক স্কুলবিলাক আছে বা ইংলিছ মিডিয়াম স্কুলবিলাকত যিবিলাক ষ্টাফ আছে ষ্টুডেণ্ট আছে তেওঁলোকৰ মাজত কোনো ধৰণৰ অসমীয়া ভাষাৰ কনভাৰ্চেশ্যন নহয়। লগতে লিখিছে, বিবৃতিটোৰ জৰিয়তে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড়ে ইংৰাজী মাধ্যমৰ মিছনেৰী শিক্ষানুষ্ঠানসমূহক অসমৰ ভূমিত অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ দাবী জনোৱাৰ লগতে মূল বিল্ডিংসমূহত ৰাজ্য ভাষা অসমীয়াত লিখিবলৈ চূড়ান্ত সক্ৰিয়নি প্ৰদান কৰিছে। ইফালে আজি ডিব্ৰুগড়ত জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আজিৰ এই সভাত 27 ছেপ্টেম্বৰত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচী অহা 4 অক্টোবৰত ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে 27 ছেপ্টেম্বৰত এটা প্ৰতিবাদী কাৰ্যসূচী কৰা কথা আছিলে আৰু সেই কাৰ্যসূচীখন 4 অক্টোবৰলৈকে তেওঁলোকে পিছুৱাই দিছে। অৰ্থাৎ এই নিউজটোৰ পৰা আমি কি গম পালোঁ, ডিব্ৰুগড়ৰ যিটো জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ নামৰ জাতীয় সংগঠনটো আছে সেই সংগঠনটোৱে আমাৰ যিবিলাক চৰকাৰী বেচৰকাৰী যিবিলাক প্ৰতিষ্ঠান আছে লগতে যিবিলাক ইংলিছ মিডিয়াম স্কুল আছে এই সকলোবিলাকৰ হোৰ্ডিং বেনাৰ যিবিলাক আছে সেই সকলোবিলাকতে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সক্ৰিয়নি প্ৰদান কৰিছে। লগতে স্কুলৰ ভিতৰত যিবিলাক কনভাৰ্চেশ্যন চলে টিচাৰ ষ্টুডেণ্টৰ মাজত বা ষ্টাফৰ মাজত সেই সকলোবিলাকত অসমীয়া ভাষাক ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সক্ৰিয়নি প্ৰদান কৰিছে। লগতে তেওঁলোকে এইটোও কৈছে যে অসমীয়া ভাষাক এই প্ৰতিষ্ঠানবিলাকে বিভিন্ন ক্ষেত্ৰত সেৱা প্ৰতিপন্ন কৰায়। অসমতে যদি অসমীয়া ভাষাটো এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে ভৱিষ্যতে কি দশা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি এই জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই এই আহ্বানটো কৰিছে আৰু লগতে সক্ৰিয়নি প্ৰদান কৰিছে। এই নিউজটো আছিলে এটা গুৰুত্বপূৰ্ণ নিউজ। হয়তো এনেকুৱা নিউজ আমি পঢ়াটো দৰকাৰ, তাৰ কাৰণে পেপাৰ পঢ়িব লাগে। চব ক্ষেত্ৰতে চব বস্তু ইউটিউব বা ছ'চিয়েল মিডিয়াত পোৱা নাযায় আৰু এনেকুৱা ধৰণৰ নিউজ পেপাৰতে পোৱা যায়। সেইকাৰণে মই এই নিউজ পেপাৰৰ পৰা কাটিংবিলাক মই লৈ আপোনালোকৰ ওচৰত তাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
থেংক ইউ, জয় হিন্দ।